हेलो गाइस, आज मैं बनाब লৈছো পটেটো रोल। तार কাৰণে মই অকমান ময়দা লৈছো, নিমখ, কালজিৰা আৰু লগতে ৰিফাইন দি পেলাই ভালদৰে মই মঠি লৈছো। আৰু এই মুঠা হৈ যোৱাৰ পাছতে মই কেৰাহীত অকমান তেল দিছো। তাতে মই কাটি লোৱা পিয়াজ, কেঁচা জলকীয়া, শুকান জলকীয়া, আদা নহৰু পেষ্ট আৰু লগতে মই দি দিছো আপোনাৰ যিখিনি মই দুটামান আলু লৈছিলো, আলুকেইটা বইল কৰি লৈছিলো আৰু সেইখিনি দি পেলাই গোটেইখিনি মই ভাজি লৈছো। তাত মই আপোনাৰ মছলা হিচাপে দিছো নিমখ, ধনিয়া গুড়ি, জলকীয়া গুড়ি আৰু আপোনাৰ অকমান গৰম মছলা আৰু ভালদৰে ভাজি লৈছো। ভজা হৈ গৈছে মোৰ। ভজা হৈ যোৱাৰ পাছতে মই এইখিনি ঠাণ্ডা হ'বৰ কাৰণে মই এটা পাত্ৰত মই এইখিনি মেলি দিছো। আৰু মই যিটো ময়দাৰ মুঠি থৈছিলো হেতুৱে আপোনাৰ হৈ গৈছে। এতিয়া মই তাত বেলি লম ভালদৰে। আমাৰ ইয়া বেলি হৈ গৈছে আৰু খুব ধুনিয়াকৈ মই এটা সাইজত ভালদৰে কাটি লৈছো। আৰু এনেদৰে কটাৰ পাছতে অকণ পানী লৈছো আৰু সাইডে সাইডে ভালদৰে পানীকণ লগাই দিছো যাতে বস্তুটো পিছত ভালদৰে উঠি আহে। আৰু আলু ভজাখিনি দি দিছো মাজত, দি পেলাই ভালদৰে এনেকৈ টেপ কৰি দিছো আৰু টেপ কৰাৰ পিছত সাইডটো আকৌ উঠাই দিছো। এইটো কাৰণে কৰিছো যাতে পিছত আলুখিনি ওলাই নাযায় আৰু ভালদৰে গুটিটো ভাজ খাই যায়। দেখছেনে কি ধুনীয়া সাইজত আমাৰ হৈ গৈছে। এয়া হোৱাৰ পাছতে আমি ধুনীয়াকৈ এখন কেৰাহীত তেল দিছো আৰু তেল দিয়াৰ পাছত এইখিনি ভালদৰে ভাজি লৈছো। অকমান ৰঙা হোৱাকৈ ভাজি ল'ব, খাবলৈও টেষ্টি লাগিব। এয়া ভজা হৈ গৈছে আমাৰ। ভজা হৈ যোৱাৰ পিছত ৰাখি দিলো আৰু মই নিজে খাই দেখাইছো। মোৰতো খাই ভালেই লাগিলে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব।